তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? যদি আপোনালোকে ষ্টুডেণ্ট তেনেহ'লে এই ভিডিঅ'টো ভালকৈ চাব, বা আপোনালোকৰ পাৰ্ট টাইম আৰ্নিঙৰ প্ৰয়োজন তেতিয়াহ'লেও আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাব। আৰু এতিয়ালৈকে যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, আৰু কিবা সুধিব থাকিলে কমেণ্ট কৰিব। আপোনালোকে ইয়াত একো কৰিব নালাগে, বাছ আপোনালোকৰ যোনটো গেম ভাল লাগে সেইটো আপোনালোকে খেলি পেলাই ভাল পইচা আৰ্নিং কৰিব পাৰিব। ইয়াত লুডো গেম, গাড়ী গেম, তিন পাত্তি তেনেকুৱা বহুতো গেম আছে, আৰু আপোনালোকে ভাল পইচা জেনেৰেট কৰিব পাৰিব। ঠিক আছে, এতিয়া এপটো অ'পেন কৰি পেলাই আপোনালোকক দেখাই দিওঁ। ইয়াত আপোনালোকে মোবাইল নম্বৰ দি পেলাই ইয়াত লগ ইন, আপোনালোকৰ যদি আগৰে ইয়াত একাউণ্ট আছে তেতিয়াহ'লে আপোনালোকে ইয়াত ছাইন আপ কৰি ল'ব। আৰু যদি আপোনালোকে আগতে কৰা নাই তেতিয়াহ'লে লগ ইন কৰি ল'ব। যদি আপোনালোকে নাইকিয়া আগৰ একাউণ্ট তেতিয়াহ'লে তলত লিখা আছে জইন নাওত প্ৰেছ কৰিব। প্ৰেছ কৰাৰ পাছত ইয়াত আপোনালোকে মোবাইল নম্বৰ, পাছপোৰ্ট আৰু OTP দি পেলাই জইন কৰি ল'ব। ঠিক আছে, তো মই ইয়াত কৰি ল'লোঁ। ইয়াত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ অ'পন হ'ব। তাত আপোনালোকে যদি মোৰ ৰেফাৰ লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰে তেতিয়াহ'লে এক্সট্ৰা বনাছো পাব। ঠিক আছে, আপোনালোকে 10 টকাৰ পৰা 50 টকাৰ ভিতৰত পাব পাৰিব। আৰু ডেইলি বোনাছ আপোনালোকে যদি এইটো নেখেলেও গেমটো তেতিয়াহ'লে তেতিয়াও পাব আপোনালোকে ডেইলি বোনাছ। ঠিক আছে, ফাৰ্ষ্টত পাব 5 টকা, তাৰপিছত 10 টকা, তাৰ পিছদিনা পাব 3 টকা, তেনেকৈ 10, 5, 15, আৰু যেতিয়া আপোনালোকৰ 7 দিন হৈ যাব তেতিয়াহ'লে আপোনালোকে 25 টকা পাব। আৰু এয়া পইচা আপোনালোকে খেলিব নালাগে, খালি ডেইলি লগ ইন কৰিলে হৈছে। আপোনালোকে খালি ডেইলি এপটোত অ'পেন কৰি ল'ব। অ'পেন কৰিলে আপোনালোকে ডেইলি বোনাছ পাব। ঠিক আছে, ইয়াত আৰু বহুতো ফিচাৰ আছে ইয়াত, আৰু আপোনালোকে ইয়াত VIP পাছো কিনিব পাৰে। ঠিক আছে, আৰু ইয়াত লুডো গেমো আছে। লুডো গেমটো আপোনালোকে খেলে, লুডো গেম বেষ্ট। ঠিক আছে, আৰু ইয়াত আপোনালোকে ডেইলি ইয়াত কালেক্টটো কৰিব পাৰিব। আৰু আপোনালোকে যদি কপাল ভাল থাকে তেতিয়াহ'লে আপোনালোকে ইয়াত বাইক, মোবাইল বা তেনেকুৱা টুৰ্ণামেণ্ট হৈ থাকে, আপোনালোকে জিকিবও পাৰিব। ঠিক আছে, আৰু ইয়াত আপোনালোকে যদি যিমান গেম খেলে আপোনালোকে তিমান বোনাছ পাব। আপোনালোকে ইয়াত হাৰা জিকা একো কথা নাই, গেম খেলিলে আপোনালোকে এক্সট্ৰা বোনাছো পাব। ঠিক আছে, ইয়াত লুডো গেমৰ বাহিৰে বহুতো গেম আছে। ইয়াত আপোনালোকৰ যোনটো মৰ্জি সেইটো খেলিব পাৰে। ইয়াত আপোনালোকৰ 3 পাত্তি বা গাড়ীৰ গেম বা ড্ৰেগন ভাৰ্চেছ টাইগাৰ, আপোনালোকৰ ঢেৰ গেম আছে, আপোনালোকে খেলিব পাৰে। আৰু এনেকুৱা নতুন গেম ইয়াত এড হৈ থাকে। আপোনালোকে কোনোবা না কোনোবাটোত হ'বই, সেইটো আপোনালোকে ভালছে খেলিব পাৰিব। আৰু ইয়াত আপোনালোকৰ যেতিয়া সেই পইণ্টছ এক্সট্ৰা টিকেট চব হ'ব তেতিয়া আপোনালোকে ইয়াত পইচাত কনভাৰ্ট কৰি ল'ব পাৰিব, বা বাইক জিকিলে বাইকো পাব, মোবাইল জিকিলে মোবাইলো পাব আপোনালোকে। আৰু ইয়াত 100% ট্ৰাষ্টেড এপ হয়। আপোনালোকক পে'মেণ্ট দিবই ইয়াত, আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু আপোনালোকে যদি ইয়াত পইচা এড কৰিব বিচাৰে তেতিয়াহ'লে এডো কৰিব পাৰিব। যদি আপোনালোকে 100 টকা এড কৰে তেতিয়াহ'লে আপোনালোকে 150 টকা পাব এক্সট্ৰা। ঠিক আছে, আৰু সেইখিনি পইচা আপোনালোকে উইথড্ৰ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ ফচি নাযায় পইচাখিনি। ঠিক আছে, আপোনালোকক মই নকওঁ আপোনালোকে এড কৰিব, আপোনালোকক খালি কৈহে দিছোঁ। সেইটো আপোনালোকৰ ৰিস্ক হ'ব দেই, পিছত নুসুধিব মোক একো। আপোনালোকক ফ্ৰী পইচা দি আছে, সেইটো দি পেলাই খেলিব পাৰে। আৰু এইটো উইথড্ৰ, ইয়াত আপোনালোকে বেংকৰ বা আপোনালোকৰ ফোনপে' যি আছে তাত আপোনালোকে পইচা উইথড্ৰ কৰিব পাৰিব। ঠিক আছে, আপোনালোকক মই এটা গেম খেলি পেলাই দেখাই দিওঁ। ইয়াত আছে ড্ৰেগন ভাৰ্চেছ টাইগাৰ। মই এইটো খেলোঁ কাৰণ লুডো চুডো বা বেলেগ গেম খেলিলে টাইম লৈ ল'ব। এতিয়া আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ, সেইকাৰণে এটা গেম খেলি পেলাই দেখাই দি আছোঁ কেনেকুৱা গেমটো। আছে ডাউনলোড হ'বৰ কাৰণে 1 মিনিট লাগে। 1 মিনিটো নালাগে, মানে মোৰ নেটটো ল' হৈ আছে সেইকাৰণে টাইম লাগিছে। ঠিক আছে, এইটো ডাউনলোড হৈ গ'ল। এতিয়া মই আপোনালোকক ডাউনলোড কৰি গেমটো খেলি পেলাই দেখাই দি আছোঁ। এইটো ড্ৰেগন ভাৰ্চেছ টাইগাৰ, মানে আপোনালোকে ড্ৰেগন আহিবনে টাইগাৰ সেইটো আপোনালোকে ক'ব লাগে। ঠিক আছে, এবাৰ গেমটো চাই লওক কেনেকৈ খেলিছে এতিয়া। ঠিক আছে, ৰঙাটো হৈছে টাইগাৰ আৰু নীলাটো হৈছে ড্ৰেগন আহি গ'ল এতিয়া। সেইকাৰণে যোনে ড্ৰেগনত লগাইছিলে সিহঁতে পইচাখিনি পাই গ'ল। আৰু এতিয়া মই আপোনালোকক লগাই পেলাই দেখাই দি আছোঁ। মই কিয় লগাম, মই টাইগাৰত লগাই পেলাই দেখাই দি আছোঁ। যিকোনে নাই, এইটো আপোনালোকে ভালছে চাই ল'ব, খেলটো বুজি ল'ব, তাৰপিছত খেলিব। ঠিক আছে, মই 1 টকা লগালোঁ ইয়াত।
আপোনালোকে 1 টকাৰ পৰা লগাব পাৰে। ঠিক আছে, মই 1 টকা লগালোতো জিকি গ'লোঁ, 85 পইচা জিকিলোঁ আৰু 15 টকা সিহঁতে কাটি ল'লে টেক্সট হিচাপে, একো নাই, কাটক। এতিয়া আকৌ ড্ৰেগনত লগাই চাওঁ, যিকোনো নাই। মই আপোনালোকৰ কাৰণে ভালছে গেমটো খালি মই আপোনালোকক খেলি পেলাই দেখাই দি আছোঁ, এইটো নকওঁ জিকিবই বা হাৰিবই। ঠিক আছে, এইটো এনেকৈ কিবা আহিলে স্কিপ কৰি ল'ব। ঠিক আছে, খেলি পেলাই দেখাই দি আছোঁ আপোনালোকক। এবাৰ টাই হৈ গ'ল, টাই হৈ গ'লে মানে ড্ৰ হৈ যায়, ড্ৰ হৈ গ'লে আপোনালোকৰ পইচা নাকাটে ইয়াত। আপোনালোকে যিমান লগাই পইচা তিমানটো ঘূৰাই পাই যাব আকৌ আপোনালোকে, সেইটো টেনশ্যন ল'ব নালাগে। আৰু এটা গেম খেলি পেলাই দেখাই দিওঁ আপোনালোকক। ঠিক আছে, এইবাৰ টাইগাৰ আহিলেতো আকৌ এবাৰ জিকি গ'লোঁ মই। ঠিক আছে, এইটো হাৰা জিকা আপোনাৰ এইটো তেনেকৈ হৈয়ে থাকে, আপোনালোকে এইটো টেনশ্যন ল'ব নালাগে। আপোনালোকে ভালছে খেলি যাব আৰু ভাল পইচা আৰ্নিং কৰিব পাৰিব। ডেইলি যদি 200 টকাও আৰ্নিং কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব, যদি টাইম পাছৰ কাৰণে বহি খেলিব পাৰে খেলিব। আৰু আপোনালোকৰ যদি ফ্ৰেণ্ড আছে, কলেজ ফ্ৰেণ্ড বা ঘৰৰ ধেৰ মোবাইল আছে, তেতিয়াহ'লে আপোনালোকে ইয়াত ৰেফাৰ কৰি পেলাইও এক্সট্ৰা আৰ্নিং কৰিব পাৰিব। ইয়াত যদি আপোনালোকে 5টা ফ্ৰেণ্ড ৰেফাৰ কৰে, সেইটো এক্সট্ৰা বনাছ দিব 5 টকা, আৰু যদি 10টা ফ্ৰেণ্ড ৰেফাৰ কৰে তেতিয়াহ'লে এক্সট্ৰা 10 টকা, আৰু ৰেফাৰৰ পইচাটো এক্সট্ৰা দিবই। ঠিক আছে, ইয়াত পইচা আপোনালোকে ইয়াত পূৰা যিমান পাৰে লুটি লওক। আৰু এয়া বনাছ দি আছে, বনাছো এক্সট্ৰা আৰু ৰেফাৰৰ পইচাও এক্সট্ৰা। ঠিক আছে, আপোনালোকে খালি ইয়াত কামাব লাগে। আৰু এইটো হিষ্টৰী, মই কিমানখিনি কামালোঁ, কি কৰিলোঁ, এয়া আপোনালোকক দেখাই দি আছোঁ চব। আৰু ইয়াত এইটো লুডু, আপোনালোকে পইচা মিলাই পেলাই আপোনালোকে খেলিব পাৰে, 1 টকা দি পেলাইও খেলিব পাৰে, একো কথা নাই, আপোনালোকৰ মৰ্জি, আপোনালোকে যিমান খেলে। আৰু এনেকৈ আপোনালোকে এটা গেম খেলিলে কাৰণে মই ইয়াৰ পৰা আকৌ ক্লেইম কৰিব পাৰিলোঁ। ঠিক আছে, 5টা গেম যদি খেলোঁ তেতিয়াহ'লে তেনেকৈ আপোনালোকে পায়ে থাকিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু সুধিব হ'লে কিবা কমেণ্ট বক্সত আপোনালোকে সুধিব পাৰে, মই 100% কমেণ্ট কৰি ৰিপ্লাই দিম।